নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। স্বাস্থ্য বিভাগ অসমৰ গ্ৰেড 4 পদৰ ৰিজাল্ট আজি ঘোষণা কৰিব। তো যোৱাকালি মই আপোনালোকক আপডেটটো দিছিলে আৰু এইখন হৈছে অফিচিয়েল নোটিছখন। তো এই নোটিছখন 28 এপ্ৰিল 2023 অৰ্থাৎ যোৱাকালি ইস্যু কৰি অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰি দিছে। তো ইয়াতে চাৰিটা ডিপাৰ্টমেণ্টৰ নাম চাব পাৰে, DHS FW DME আৰু AYUSH। এই চাৰিটা ডিপাৰ্টমেণ্টৰ একেলগে গ্ৰেড 4 পোষ্টখিনিৰ যেটো ৰিটেন টেষ্ট হেতু অনুষ্ঠিত হৈ গৈছিল 22 জানুৱাৰী 2023 আৰু ইয়াৰে যেটো ৰিজাল্ট হেতু আপোনালোকে 29 এপ্ৰিল 2023 অৰ্থাৎ আজি কিছু সময় পিছতে আপোনালোকে ৰিজাল্টখিনি চাব পাৰিব। তো যিসকল ক্যান্ডিডেটে শৰ্টলিষ্ট হ'ব তেওঁলোকে এপ্টিটিউড টেষ্ট আৰু ডকুমেন্ট ভেৰিফিকেশন দিব লাগিব। তো হেতু আপোনালোকে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটাল অডিটৰিয়াম কমপ্লেক্স ভাগৰ। তো ইয়াতে আপোনালোকৰ ডেটটো চাব পাৰে 3 মে 2023 4 মে 2023। তো এই দুটা ডেটত আপোনালোকৰ যেটো এপ্টিটিউড টেষ্ট হেতু অনুষ্ঠিত হ'ব। তো ইয়াতে চাৰিটা ৱেবছাইট দিয়া আছে, চাৰিটা ৱেবছাইট যোগে আপোনালোকে ৰিজাল্টখিনি চেক কৰি চাব পাৰিব আৰু যেতিয়া আপোনালোকৰ কাৰণে ৰিজাল্টখিনি ঘোষণা কৰিব তেতিয়া আপোনালোকৰ কাৰণে পুনৰ ভিডিঅ' বনাই জনাই দিম। গতিকে আপোনালোকে মোৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।